মিনিষ্টাৰ শ্ৰদ্ধাৰ আমাৰ ছাৰ আমি মৰিগাঁৱত তেখেতক ছাৰ বুলি সকলে সম্বোধন সকলে আমি সন্মান কৰো এজন কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আজি সেই ছাৰক সেই কেবিনেট মিনিষ্টাৰ প্ৰয়াত ডক্টৰ নজৰুল ইছলাম ছাৰক সমালোচনা কৰিবলৈ সেইসকল নেতাৰ বুকু নকঁপিল হাত নকঁপিল কণ্ঠ নকঁপিল আমাৰ সেইজন মৰমৰ নেতা তেখেত প্ৰয়াত হ'ল সেই প্ৰয়াত নেতাজনকো আজি মই নামটোৱে কৈছো ভিল্লাই সমালোচনা কৰিছে ইয়াৰ বিচাৰ হ'ব জিলা কংগ্ৰেছত ইয়াৰ আলোচনা হ'ব আৰু আলোচনা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম জিলা কংগ্ৰেছত হৈছে কি যিসকল মানে ব্যক্তিয়ে দলৰ বিৰূপ মন্তব্য কৰিছে এইটো আমি জিলা কংগ্ৰেছত আলোচনা কৰিম আৰু কিহৰ কাৰণে কৈছে হয়তো তেখেতলোকে বুজি পোৱা নাই চাগে আৰু দলৰ বিষয়ে নীতি নিয়মৰ বিষয়ে বৰ বিশেষ তেখেতলোকে নাজানে সেইটো কাৰণে হয়তো দুআষাৰ কৈছে কিন্তু তাৰ বিচাৰ হ'ব তেওঁলোকক আমি বুজাই দিম পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ মন্তব্য নকৰে কাৰণ আসিফ নাজাৰ ডাঙৰীয়া আপোনালোক সকলোৱে জানে যে তেওঁ লাহৰীঘাট সমষ্টিৰ এজন নিষ্ঠাৱান বিধায়ক তেখেতে প্ৰতি মুহূৰ্তত প্ৰত্যেক মানে ৰাইজৰ মাজত থাকি তেখেতে কাম কৰাৰ চেষ্টা কৰি আছে যিহেতু দলৰ তেওঁ বিধায়ক কংগ্ৰেছ দলৰ বিধায়ক আমি জিলা কংগ্ৰেছৰ পৰা ক'বলৈ বিচাৰিছোঁ তেওঁ আমাৰ নেতা তেওঁ আমাৰ বিধায়ক গতিকে সকলো কংগ্ৰেছ কৰ্মী জিলা কংগ্ৰেছ আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছই আমি এটাই কথা যে আসিফ নাজাৰ আমাৰ বিধায়ক আসিফ নাজাৰ আমাৰ নেতা যে যিমান যি নকওক গতিকে আসিফ নাজাৰক লৈ আমি আগবাঢ়ি আছোঁ আৰু ভৱিষ্যতে আমি আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছোঁ দলে ব্যৱস্থা গ্ৰহণ নিশ্চয় হ'ব কাৰণ আমি অলৰেডি আমি প্ৰেচিডেণ্টৰ লগত কথা পাতিছোঁ আমাৰ জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ লগতো মই কথা পাতিছোঁ যে দলটোৰ ক্ষতি হোৱা কাম কৰিব যিহেতু মই সাংগঠনিক সম্পাদক মই আজি প্ৰেচিডেণ্টৰ লগত কথা পাতিছোঁ জিলা প্ৰেচিডেণ্টৰ লগত দলৰ অনিষ্ট হোৱা কাম দলৰ ক্ষতি হোৱা কাম যে নকৰক সি যিমান ডাঙৰ নেতা নহওক আমি জিলা পৰ্যায়ৰ পৰা যি ধৰণৰ অনুশাসনৰ ব্যৱস্থা ল'ব লাগে আমি অনুশাসনৰ ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত আছোঁ সাজু আছোঁ কোনো নেতাই কংগ্ৰেছ দলৰ ক্ষতি হোৱা কাম কৰিব নোৱাৰিব জিলা কংগ্ৰেছৰ ক্ষতি হোৱা কাম কৰিব নোৱাৰে আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আমি